কালি যিহেতু সকলোৱে জানি নিৰ্ভি বাৰ্থডে আছিলে আৰু তাই 2 বছৰ সম্পূৰ্ণ কৰিলে আৰু আমাৰ কাৰণে সেই দিনটো খুবেই বিশেষ আছিলে আৰু সেইকাৰণে তাই এই দিনটো বিশেষ কৰিবলৈকে আমি বেলুন চেলুন ফুলাই দিছিলোঁ আৰু মই নিজে ভাবোঁ যে ল'ৰা ছোৱালী 1 বছৰীয়া বা 2 বছৰীয়া বাৰ্থডেবোৰ ইমান ডাঙৰকৈ বা 3 বছৰলৈকে ইমান ডাঙৰকৈ নাপাতিলেও হয় কাৰণ সিহঁতে একো অনুভৱেই কৰা নাথাকে আৰু যেতিয়া সিহঁতে মানে গম পাব যে মোৰ বাৰ্থডে বুলি তেতিয়া তেওঁলোকৰ বাৰ্থডেবোৰ স্পেচিয়েল কৰিব লাগে। আজিকালি বহুত জেগাত দেখোঁ ল'ৰা ছোৱালীৰ বাৰ্থডেবোৰ মাক দেউতাকে পাতি পিনি ইমানেই মানে নিজৰ ফূৰ্তিটো বেছি ইম্পৰ্টেণ্ট দিয়ে আৰু বিভিন্ন ধৰণৰ কালচাৰ আমাৰ গঢ়ি উঠিছে যিসকলে জানে গম পায় এইবোৰ আৰু মই ইয়াতে আলোচনা নকৰোঁ কিন্তু যোনদিনাখন নিজৰ ল'ৰা ছোৱালীৰ জন্মদিন হয় সেইদিনাখন নিজৰ ল'ৰা ছোৱালীক গুৰুত্ব দিয়াটোহে মেইন। নিজৰ লগৰ মাতি ফূৰ্তি কৰাতকৈ তেওঁলোকক সময় দিলে তেওঁলোকে বেছি ভাল পায় আৰু চাওকচোন বায়েকে ইয়াত তাইৰ কাৰণে কেক কাৰ্ড বনাই আনিছে আৰু সিহঁতে মানে বাৰ্থডে বুলি সিহঁতে বেছি মানে ফূৰ্তি হৈ আছিলে আৰু বাৰ্থডে মানে এনজয় কৰি থাকিলেতো নহ'ব, খোৱা বোৱা কৰিব লাগিব। মই বোলো ভোল অকণমান আছিলে সেইকেইটাকে কাটি ভাত বনাইছোঁ যিহেতু একাদশী আছিলে মায়ে ভাত নাখায় মোৰ আৰু নিৰ্ভিৰ কাৰণেহে বনাইছিলোঁ আৰু মই কৈছোঁ নহয় নিৰ্ভিয়ে এই বেলুনখিনি বা তাইৰ কাৰণে যি আমি পুতলা আনি দিছিলোঁ সেইখিনিৰ লগত গোটেই দিনটো খেলি থাকিলে আনকালে মোবাইল চাব বিচাৰে মানে সেই দিনটো মোবাইলো চাব বিচৰা নাই আৰু মই পটাপট চব্জি কাটি ভাত বনোৱাত লাগিছোঁ কাৰণ ভোক লাগিছিলে আৰু গধূলিলৈ কিবা এটা আয়োজনো কৰিছোঁ তাৰ কাৰণেও অকণমান সময় উলিয়াব লাগে কিন্তু মোৰ কি হয় নহয় ইমান ভিডিঅ' চিডিঅ'বোৰ কৰি থকা নহয় মানে আচলতে নিৰ্ভিৰ লগত লাগি থাকোঁতে ভিডিঅ'বোৰ বৰ ভালকৈ বনাব নোৱাৰা হৈছোঁ তথাপি যিমান পাৰোঁ মানে কৰি যাম বুলি এতিয়া মনতে ভাবিছোঁ আৰু এয়া চাহ বনাই দিছোঁ যিহেতু আমাৰ ঘৰৰ সহায়কাৰজনী গোটেই দিনটো আহি কাম কৰি আছে মই ভাবোঁ তাইক মানে ভাত নাখাওঁ বুলি ক'লে যে সেইকাৰণে চাহ বনাই খুৱাওঁ বোলো আৰু এয়া মোৰ কাৰণে অকণমান লৈ লৈছোঁ আৰু বন খাই মোৰ খুব ভাল লাগে সেইকাৰণে বন আৰু গাখীৰ চাহ খাব লৈছোঁ আৰু এয়া হৈছে আমাৰ ঘৰৰ মেচিন এটা আনিছোঁ নতুনকৈ সেইটো মই অলপ প্ৰেক্টিচ কৰিছোঁ আৰু গধূলি এয়া চানা দাইল পুৰি বনাবলৈ মই চব্জিবোৰ কাটি লৈছোঁ পিছত বাৰু বৌহঁতে আহি কামবোৰ কৰিলে কিন্তু আগতীয়া কামবোৰ মই কৰি ৰাখিছিলোঁ এনেকেই নিৰ্ভিৰ বাৰ্থডেটো যেনে তেনে আমি অকণমান স্পেচিয়েল কৰিব বিচাৰিলোঁ আৰু যেতিয়াই তাই 5-6 বছৰ হ'ব অলপ জনা হ'ব তেতিয়া অকণমান ভালকৈ বাৰ্থডেটো পাতিম বুলি ভাবিছোঁ তাৰপাছতে অকণমান সৰু মানে নিয়ম এটা কৰিবলৈ আছিলে সেয়া কৰা হ'ল তাৰপিছতে নিৰ্ভিক মাহঁতে চাউলৰ ফুট লগাই দি আশীৰ্বাদ দিলে এনেকৈ নিৰ্ভিৰ বাৰ্থডেটো খুব ধুনীয়াকৈ পাৰ কৰিলোঁ তেন্তে আজিলৈ আহিছোঁ বাই বাই।